হেল্ল' গাইজ, গুড ইভিনিং। মই আছোঁ আমাৰ বাৰ কোৱাৰ্টাৰত আৰু 31 ডিচেম্বৰৰ খানাটো আমি ইয়াতেই এৰেঞ্জ কৰিছোঁ। তো ব'লক মোৰ ব্লগটো আৰম্ভ কৰোঁ। আৰু এইফালে হৈছে মোৰ খানাৰ যোগাৰ। কি কৰি আছা সৰু? সৰু না মাজু এইটো? এতে বোলে ৰোষ্টেড খাই মাৰ্চমেলো। ৰোষ্টেড কি হয়? মাৰ্চমেলো। মাৰ্চমেলো। গেছত কৈ দে, এতে কি কৰি আছা? বাপৰে ধোৱা। এইটো কি হ'ব বাইদেউ চিকেনৰ? এইটো চিকেন মমো, চিকেন ফ্ৰাই। চিকেন ফ্ৰাই। এইটো বিৰিয়ানী। বিৰিয়ানী। আৰু এয়া মাছ। সৰু আছে এইপিনে বহি। বাইদেউ আছে বহি। কি কৰি আছে আপুনি? মই জলকীয়া কাটি আছো। অলপ ডাঙৰকৈ ক'ব চাউণ্ডটো। মই জলকীয়াৰ ঠাৰি গুচাই আছো। চাব আৰু হাত জ্বলিব হা। আমাৰ বাইদেউক ভালকৈ একবাৰ চাই লওক। জুম কৰি দিছোঁ। তাৰপিছত এইবিলাক ম'ম' চমৰ যোগাৰ আৰু এইবিলাক। কি হৈ আছে এইগিলা? চিকেন পকোৰা। চিকেন পকোৰা। 31 ডিচেম্বৰ একদম পুৰা স্পেচিয়েল চিকেন পকোৰা, ম'ম' পনীৰ, নন ভেজ চিকেন ম'ম', চিকেন চুপ, তাৰপৰা মুংফলি মছলা একদম পুৰা যোগাৰ হৈছে না একদম। তাৰপিছত আৰু আছে নন ভেজ বিৰিয়ানী, চিকেন কাৰী, চালাড। কালিৰ কাৰণেও আছে খানা। বাপৰে জুই কিন্তু খুব গৈ পাই হৈছে না। আৰু ফটো চটো উঠিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, লগতে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু কলুদাক ধন্যবাদ জ্ঞাপন কৰিলোঁ যে ইমান ধুনীয়াকৈ বনাই খোৱালে। থেংক ইউ, বাই বাই।